আৰে মনোজ ভাই, এখন বিয়াত যাব লাগে, এনেকুৱা চুলি কাটি দি সকলোৱে যাতে মোক চাই থাকে। এই ডিম্পু ভাই, এনেকুৱা চুলি কাটি দিম, ছোৱালী কি বুঢ়ীহঁতক চাই থাকিব বিয়াখনত। কদালেদি কাটি দিম, স্পেচিয়েল কাটিং। কি মনোজ ভাই, কদালেদি কাটি দিবি? কি কথা কোৱা মানুহে কেঁচি দি কাটে, মেচিন দি কাটে, তই কদাল দি কাটি দিবি বুলি কোৱা? থাক থাক, নাকাটো নেকি তোৰ তাতে, টাউনৰ চেলুনত কাটিম। আৰে ডিম্পু ভাই, কদাল কাটিং নতুন ওলাইছে, ইউনিক কাটিং হয়, সকলোৱে কাটি আছে কদাল কাটিং, গম নাপোৱা নেকি? কি কদাল কাটিং? এইটোতো গম নাপাং মই। কদাল কাটিংটো মানে হৈছে চুলিৰ মাজেদি আলি কাটিং। কি মনোজ ভাই, মোৰ চুলিখিনি কি পথাৰ বুলি ভাবছা নেকি? আলি বনাই দিবি যে। আৰে ডিম্পু ভাই, মাজেদি তেৰে নামৰ নিচিনা আলি হ'ব এইটো কাটিঙৰ নাম হ'ল তেৰে নাম কদাল কাটিং। হয় নেকি? হ'ব দে আৰু মাৰি দি এইটো কাটিঙে। মোবাইলটো ওলাব লাগিব, এইটো কাটিঙৰ ব্লগ এটা বনাব লাগিব। জোনমণি আৰু পাখি, বৈশকো লৈ আহিছা মোৰ ইয়াতে চেলুনত, কদাল কাটিং মাৰি দিম নেকি তাক? মনোজ ভাই ইয়াকো চুলি কাটি দিবি, কদাল কাটিঙে মাৰি দিবি, 6 মাহ চুলি কাটা নাহি। আমি চুলি নাকাটে বুলি কোৱাৰ কাৰণে আমি তাক ধৰি লৈ আহিছো বৈশক। ভালেই কৰিছা, ইয়াকো কদাল কাটিং মাৰি দিম। पाखी और बहू मुझको छोड़ दे रे बाबा, इतना ठंडा दिया रे बाबा, बाल नहीं काटेगा रे बाबा, और नहीं नहाएगा रे मैं बाबा। তই গা ধোৱাৰ কাৰণে চুলি নাকাটা ঠাণ্ডা দিনত? পুষ্পা নিচিনা তই খাওৰা বাওৰা হবি নেকি চুলি কেইডাল ৰাখি কেনে? साला पुष्पा आएगा रे साला ठंडा दिन में, ये ठंडा में नहीं काटेगा रे बाल साला, नहीं नहाएगा रे साला, सैलून में नहीं झुकेगा रे साला। अरे बाबा, वीडियो को थोड़ा सा भी अच्छा लगा तो चैनल को सब्सक्राइब करने का और वीडियो पर लाइक करने का रे बाबा।